নাৰদ মুনি বহুতে তপস্বী আৰু জ্ঞানী ঋষি আছিল। সেইবাবে মাতা পাৰ্বতীয়ে তেওঁৰ প্ৰশংসা কৰিছিল। আৰু এদিনাখন মাতা পাৰ্বতীয়ে মহাদেৱৰ আগত নাৰদৰ প্ৰশংসা কৰিবলৈ ধৰিলে। তেতিয়া শিৱই ক'লে যে হে দেৱী, সঁচাকৈ নাৰদ বহুতেই জ্ঞানী হয়, কিন্তু সেইবুলি যিকোনো বস্তুৰে অহংকাৰ কৰিব নাপায়। আৰু এবাৰ নাৰদৰ এই অহংকাৰৰ কাৰণেই বান্দৰ বনিব লগাত পৰিছিল। আৰু সেইটো কথা শুনি মাতা পাৰ্বতী বহুতেই আচৰিত হ'ল। মহাদেৱৰ পৰা মাতা পাৰ্বতীয়ে ইয়াৰ পিছত থকা কাহিনীটো জানিব বিচাৰিলে। তেতিয়া শিৱই কাহিনীটো আৰম্ভ কৰিলে। এই সংসাৰত যোন যিমানেই জ্ঞানী নহওক কিয়, ভগৱানে যিটো বিচাৰে সেইটো হৈহে এৰিব। নাৰদৰ এবাৰ এই তপস্যা আৰু জ্ঞানৰ কাৰণে অহংকাৰ হৈছিল। সেইকাৰণে নাৰদে শিক্ষা পাবৰ বাবে বিষ্ণুৱে এটা উপায় বা বুদ্ধি ভাঙিলে। হিমালয় পৰ্বতত এটা বহুতেই পবিত্ৰ গুহা আছিল আৰু সেই গুহাটোৰ কাষেৰে গংগা দেৱী বৈ গৈছিল। সেই গুহাটো নাৰদৰ বহুতেই ভাল লাগিল। গুহাৰ চাৰিওফালে পৰিৱেশ অৰ্থাৎ পাহাৰ, নদী আৰু গছবন দেখা পাই নাৰদৰ হৃদয়ত ভগৱান বিষ্ণুৰ প্ৰতি থকা ভক্তিভাৱ জাগ্ৰত হৈ উঠিল আৰু তাতে বহি লৈ তপস্যা কৰিবলৈ ধৰিলে। নাৰদ মুনি এই তপস্যাৰ পৰা ইন্দ্ৰদেৱে বহুত ভয় খাবলৈ ধৰিলে। কিজানিবা নাৰদে তেওঁ সিংহাসন কাঢ়ি লয়। ইন্দ্ৰই নাৰদৰ তপস্যা ভংগ কৰিবৰ কাৰণে কামদেৱক তেওঁৰ ওচৰলৈ পঠিয়াই দিলে আৰু কামদেৱ সেই ঠাই পাই নিজৰ মায়াৰে বসন্ত ঋতু উৎপন্ন কৰিলে। গছে বনে নানান তৰহৰ ধুনীয়া ধুনীয়া ফুল ফুলিবলৈ ধৰিলে। কুলিয়ে মাতিবলৈ ধৰিলে আৰু ভোমোৰাই গুণগুণাবলৈ লাগিল। কামাগ্নি উৎপন্ন কৰিবৰ বাবে শীতল মনমতলীয়া বতাহ বলিবলৈ ধৰিলে আৰু লগতে ৰম্ভা, মেনকা আদি অপ্সৰাই নাচিবলৈ ধৰিলে। কিন্তু কামদেৱৰ একো মায়াৰে নাৰদ মুনি তপস্যা ভংগ কৰিব নোৱাৰিলে। লাহে লাহে কামদেৱৰ মনত ভয়ে বাঁহ সাজিবলৈ ধৰিলে যে কিজানিবা মোৰ অপকৰ্মৰ বাবে নাৰদ মুনিয়ে কিবা অভিশাপ দি দিয়ে। আৰু সেই অপকৰ্মৰ বাবে কামদেৱে নাৰদ মুনিৰ ওচৰত ক্ষমা ভিক্ষা মাগিলে। নাৰদ মুনিয়ে অলপো খং নকৰি কামদেৱক তেওঁ কৰা ভুলৰ বাবে ক্ষমা কৰি দিলে। কামদেৱ নিজৰ ঠাইলৈ উভতি গ'লগৈ। কামদেৱ যোৱাৰ পিছত নাৰদ মুনিৰ মনত এক অহংকাৰৰ ভাৱ জন্ম হ'ল আৰু মনে মনে ভাবিলে যে মোক কামদেৱৰ মায়াৰেও পৰাভূত কৰিব নোৱাৰিলে। নাৰদ তাৰ পৰা পোনে পোনে মহাদেৱৰ ওচৰলৈ গুচি গ'ল আৰু তাত কামদেৱৰ কথা সকলো বিৱৰি ক'লে। ভগৱান শিৱই ইতিমধ্যে গম পালে যে কামদেৱক হৰুৱাৰ কাৰণে নাৰদৰ মনত অহংকাৰৰ ভাৱ জন্ম হৈছে। মহাদেৱে ভাবিবলৈ ধৰিলে যে যদিহে নাৰদৰ এই অহংকাৰৰ কথা কেনেবাকৈ ভগৱান বিষ্ণুৱে গম পায়, তেন্তে এইটো নাৰদৰ বাবে ভাল নহ'ব। আৰু সেয়ে মহাদেৱে ক'লে যে তুমি যিটো কথা এতিয়া মোক ক'লা, সেই কথাটো যেন ভগৱান বিষ্ণুৰ আগত তুমি কেতিয়াও নোকোৱা। কিন্তু নাৰদে শিৱৰ এই কথাটো শুনি ভাল নেপালে। তাৰ পৰা বিদায় লৈ বিষ্ণুৰ ওচৰলৈ বুলি গৈ থাকোঁতে নাৰদে ভাবিবলৈ ধৰিলে, আজি মই কামদেৱক হৰুৱাইছোঁ আৰু ইমান ভাল এটা গৰ্বৰ কথা প্ৰভু বিষ্ণুক নোকোৱাকৈ থাকোঁ কেনেকৈ। নাৰদ গৈ তেতিয়া ক্ষীৰসাগৰ পালেগৈ। তাত গৈ বিষ্ণুক সকলো কথা কৈ দিলে। বিষ্ণুৱে তেতিয়া গম পালে যে আজি কামদেৱক হৰুৱাই নাৰদৰ মনত অহংকাৰৰ ভাৱ জন্ম হৈছে। নিজৰ ভক্তৰ এনে অহংকাৰ দেখা পাই বিষ্ণুৱে মনে মনে এটা উপায় বিচাৰিলে, কেনেকৈ নাৰদৰ অহংকাৰ আঁতৰ কৰিব আৰু মোৰ লীলাও যাতে চলি থাকিব। আৰু নাৰদ বিষ্ণুৰ পৰা বিদায় লৈ ঘৰলৈ উভতাৰ পথত অহংকাৰ আৰু অভিমান বাঢ়িবলৈ ধৰিলে। আনফালে শ্ৰী বিষ্ণুৱে নিজৰ মায়াৰ সহায়ত বাটতে এখন বহুত ধুনীয়া নগৰ নিৰ্মাণ কৰিলে আৰু তাত শিলনিধি নামৰ এজন ৰজাই শাসন কৰি আছিল। সেই ৰজাৰ বিশ্বমোহিনী নামৰ এগৰাকী বহুতেই ধুনীয়া কন্যা আছিল, যাৰ ৰূপ দেখি স্বয়ং লক্ষ্মী দেৱীও মোহিত হৈ পৰিছিল। বিশ্বমোহিনীয়ে স্বয়ম্বৰ কৰিব বিচাৰিছিল আৰু সেইবাবে বহুত ৰজা সেই ৰাজ্যলৈ আহিছিল। নাৰদ যেতিয়া সেই ৰাজ্যৰ ৰাজপ্ৰসাদত ভৰি দিলে, তেতিয়া মহাৰাজা আদৰ সম্ভাষণ জনাই নাৰদক পুত্ৰীৰ হস্তৰেখা দেখাই দুখগুণ কবৰ বাবে নাৰদক ক'লে। আৰু সেই কন্যাৰ ৰূপগুণ দেখা পাই নাৰদৰ বৈৰাগ্য ভাৱ আঁতৰি তাইকে চাই থকাত লাগিল। সেই কন্যাৰ হস্তৰেখাত কৈছিল যে তেওঁ যাৰ সৈতে বা তেওঁক যিয়ে বিবাহ কৰিব, তেওঁ অমৰ হৈ যাব। তেওঁক সংসাৰৰ কোনোৱে হৰুৱাব নোৱাৰিব আৰু সংসাৰৰ সকলো জীৱই তেওঁক সেৱা কৰিব। কিন্তু নাৰদ মুনিয়ে সেই কথা ৰজাক এটাও নকৈ নিজে মনে মনে সাজি বেলেগহে ক'লে আৰু মনে মনে এইটো ভাবিবলৈ ধৰিলে যে কেনেকৈ নাৰদে সেই কন্যাগৰাকীক বিবাহ কৰিব পাৰিব। আৰু এনেকৈ ভাবি থাকোঁতে নাৰদে হঠাতে শ্ৰীহৰিক স্মৰণ কৰিলে আৰু ভগৱান বিষ্ণু নাৰদৰ সন্মুখত প্ৰকট হ'লহি। নাৰদে বিষ্ণুক সকলো কথা বিৱৰি ক'লে আৰু লগতে বিষ্ণুৰ সুন্দৰ চেহেৰাটো নাৰদক দি দিবৰ বাবে প্ৰাৰ্থনা কৰিলে, যাতে সেই কন্যাগৰাকী বিবাহ কৰিব পাৰে। ভগৱান বিষ্ণুৱে নাৰদক ক'লে যে
হে নাৰদ, মই সেইটোকে কৰিম। মই যিটো কৰিলে তোমাৰ ভাল হয়। ভগৱান বিষ্ণুৱেতো জানেই এই সকলোবিলাকতো তেওঁৰেই লীলা হয়। আৰু বিষ্ণুৱে নিজৰ মায়াৰ জৰিয়তে নাৰদক বান্দৰৰ ৰূপ দি দিলে। কিন্তু নাৰদে এই কথাটো তত ধৰিব নোৱাৰিলে আৰু ভাবিবলৈ ধৰিলে যে মই বহুত সুন্দৰ দেখাইছোঁ আৰু তাত থকা শিৱৰ ভক্ত দুজনেও এই ঘটনাটো দেখা পালে। নাৰদ অতি শীঘ্ৰে ৰজাৰ স্বয়ম্বৰ পালেগৈ আৰু পিছে পিছে শিৱৰ সেই দুজন ভক্তও ব্ৰাহ্মণৰ ভেষ ধৰি স্বয়ম্বৰ পালেগৈ। আৰু স্বয়ম্বৰত সেই দুজনে নাৰদমণিক শুনোৱাই সেই দুজনে কৈ আছিল যে ভগৱানে এওঁক ইমান সুন্দৰ ৰূপ দিছে যে ৰাজকুমাৰীৰ চকু এওঁলৈ চাই থৰ হৈ থাকিব। আৰু তেওঁলোকৰ কথা শুনি নাৰদৰ মনত দুগুণে আনন্দ লাগিল। স্বয়ং ভগৱান বিষ্ণুৱেও সেই স্বয়ম্বৰলৈ এজন ৰজাৰ ৰূপ ধাৰণ কৰি আহিলে। ৰাজকুমাৰীয়ে নাৰদৰ ফালে নাচালে আৰু নাৰদৰ কাষেৰে গৈ ৰজাৰূপী বিষ্ণুৰ ডিঙিত বৰমালা পিন্ধাই দিলেগৈ। ইফালে অধিক মোহৰ কাৰণে নাৰদৰ বুদ্ধি নষ্ট হৈ যাবলৈ ধৰিলে। ৰাজকুমাৰীয়ে বেলেগ ৰজাক মালা পিন্ধোৱা দেখি নাৰদৰ খং উঠিবলৈ ধৰিলে আৰু লগতে চিন্তিত হ'বলৈ ধৰিলে। সেই সময়তে ব্ৰাহ্মণ দুজনে নাৰদক ঠাট্টা কৰি ক'বলৈ ধৰিলে যে নিজৰ মুখ আইনাত এবাৰ চাই নলয় কিয়? নাৰদে পানীত নিজৰ প্ৰতিবিম্বটো চাই নিজৰ কুৰূপা চেহেৰাটো দেখা পায় আৰু অধিক খঙাল হৈ শিৱৰ সেই ব্ৰাহ্মণৰূপী ভক্ত দুজনক ৰাক্ষস হৈ যাবৰ বাবে অভিশাপ দিলে। আৰু ব্ৰাহ্মণ দুজনক শাপ দিয়াৰ পিছত নাৰদে আকৌ নিজৰ চেহেৰা পানীত চালে। তেতিয়ালৈ নাৰদে নিজৰ ৰূপ ঘূৰাই পাইছিল। নাৰদে নিজৰ ৰূপ ঘূৰাই পোৱাৰ পিছত বিষ্ণুৰ ওপৰত বহুতেই খং উঠিল। কাৰণ ভগৱান বিষ্ণুৰ কাৰণেই ইমান লাজ পাবলগীয়া হ'ল। আৰু লগতে নাৰদে ভগৱান বিষ্ণুৰ ওচৰলৈ বুলি ৰাওনা হ'ল। নাৰদে ভগৱান বিষ্ণুৰ লগতে লক্ষী দেৱী আৰু বিশ্বমোহিনীক লগ পালে আৰু তেওঁলোকক দেখা পাই নাৰদে ক'লে যে আপুনি লোকৰ সুখ দেখিব নোৱাৰে নেকি? আপোনাৰ অন্তৰত ঈৰ্ষা আৰু কপটতাহে আছে। সমুদ্ৰ মন্থনৰ সময়ত ভগৱান শিৱক বিষসমূহ পান কৰোৱাই ৰাক্ষসসকলক মদিৰা খুৱাই আপুনি আৰু লক্ষ্মী দেৱীয়ে কৌস্তভমণিটো লৈ ল'লে। আপুনি বহুতেই বিশ্বাসঘাতক আৰু মতলবী হয়। সদায় কপটতা সহায় লৈ সকলোকে ঠগি আহিছে। মোক যি কৰিলে তাৰ ফল নিশ্চয়কৈ আপুনি ভোগ কৰিব লাগিব। আপুনি মনুষ্য ৰূপ ধাৰণ কৰি বিশ্বমোহিনীক প্ৰাপ্ত কৰিলে আৰু সেইবাবে মই আপোনাক অভিশাপ দিছোঁ যে আপুনি মনুষ্যৰ জন্ম ল'ব লাগিব। আপুনি মোক স্ত্ৰীৰ পৰা আঁতৰ কৰিছে আৰু আপুনিও সেইবাবে স্ত্ৰীৰ পৰা আঁতৰ হ'ব লাগিব। স্ত্ৰীৰ পৰা আঁতৰ হোৱাৰ দোষে আপোনাক কষ্ট দিব আৰু আপুনি মোক বান্দৰ হোৱাৰ ৰূপ দিলে, সেই গতিকে আপুনিও বান্দৰৰ পৰা সহায় ল'ব লাগিব। নাৰদৰ শাপ বিষ্ণুৱে সম্পূৰ্ণৰূপেৰে স্বীকাৰ কৰি ল'লে আৰু নাৰদৰ ওপৰত থকা মায়াৰ জালখন তেতিয়া বিষ্ণুৱে আঁতৰাই দিলে। মায়া আঁতৰি যোৱাৰ পিছত নাৰদে তেওঁ দিয়া শাপটোৰ কাৰণে নিজে বহুত লজ্জিত হ'ল। কিন্তু দিয়া হোৱা শাপ কেতিয়াও ঘূৰাই ল'ব নোৱাৰি। সেয়ে শ্ৰীবিষ্ণুৱে ৰাম অৱতাৰত মনুষ্য ৰূপ লৈ জন্মগ্ৰহণ কৰিব। শিৱৰ দুইজন ভক্তই তেতিয়া দেখিলে যে নাৰদ মায়াজালৰ পৰা মুক্ত হৈছে। তেতিয়া তেওঁলোক দুজনে নাৰদৰ ওচৰলৈ গ'ল আৰু ভৰিত ধৰি ক'লে, হে নাৰদ মুনি, আমি দুয়ো মহাদেৱৰ ভক্ত। আমি বহুত ডাঙৰ অপৰাধ কৰিলোঁ আৰু যাৰ বাবে আমি অভিশাপ পালোঁ আৰু এতিয়া আমাক শাপৰ পৰা মুক্ত কৰি দিবৰ বাবে আপোনাক প্ৰাৰ্থনা জনাইছোঁ। তেতিয়া নাৰদে ক'লে, মোৰ শাপ কেতিয়াও অথলে যাব নোৱাৰে। তোমালোক দুইজনে ৰাৱণ আৰু কুম্ভকৰ্ণৰ ৰূপত মহান ঐশ্বৰ্যশালী আৰু বলৱান হৈ বিজয়প্ৰাপ্ত কৰিবা। আৰু সেই সময়তে ভগৱান বিষ্ণুৱে ৰামৰ ৰূপত অৱতাৰ ধাৰণ কৰিব। যুদ্ধত ৰামৰ হাতত ৰাৱণ আৰু কুম্ভকৰ্ণৰ মৃত্যু হ'ব আৰু মুক্তিপ্ৰাপ্ত কৰিব।